পত্নীৰ হিতোপদেশ শিৰোগত কৰি বিপ্ৰদামোদৰ দ্বাৰকালৈ যোৱাৰ ব্যৱস্থা কৰিলে ভাবিলে হয় মই দ্বাৰকালৈ যাওঁ এইখিনিতে এটা ডাঙৰ প্ৰশ্ন হয় তেওঁনো যদি ঈশ্বৰৰ পৰম বান্ধৱ পত্নীৰ হিতোপদেশ হ'লে কিয় ৰৈ থাকিলে তেওঁনো নিজে ভাবিব লাগিছিলে মই কৃষ্ণৰ ওচৰলৈ যাম বুলি মহাপুৰুষ মাধৱদেৱে নামঘোষাত খুব সুন্দৰভাৱে লিখিছে বোলে ব্ৰহ্মাৱাদি কৰি জীৱ যত ৰাম 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 মায়া জামাজে আছয় ঘুমতি যায় ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা মায়াত আবদ্ধ হৈ আছে সকলোৰে ল'ৰা ছোৱালী আছে সকলোৰে সংসাৰ আছে গাহস্থ জীৱন আছে গাহস্থ জীৱনৰ মায়াৰ পৰা ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা উৰণ বুৰণ ভ্ৰমণ গজন চাৰিমুঠি জীৱক কোনো মায়া পাৰ হ'ব পৰা নাই একমাত্ৰ তুমিহি চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ একমাত্ৰ ঈশ্বৰহে তাৰ পৰা আঁতৰি আছে গতিকে ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা যদি মায়াত আবদ্ধ হয় তেতিয়াহ'লে বিপ্ৰদামোদৰ মায়াৰ আউটৰ পৰা ওলাই যাব নোৱাৰে কাৰণ গাহস্থ জীৱনৰ কথা আছে দ্বাৰকালৈ যাওঁতে এদিন নালাগে 10 দিন লাগিব ল'ৰা ছোৱালীকেইটাক কোনে খুৱাব যদিহে গৰু গাই আছে কোনে ঘাঁহ মুঠি আনি দিবহি সতি সন্তানকেইটা যদি অৱস্থা বেয়া হয় তেতিয়াহ'লে কোনে তাৰ দায়িত্ব ল'ব গতিকে এই যিটো মায়াৰ যিটো আকৰ মায়াৰ যিটো বান্ধি থোৱা যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৱে আমাক ঈশ্বৰ প্ৰাপ্তি পৰা বহু দূৰ পিছুৱাই আনে বিপ্ৰদামোদৰ তেনে এটা অৱস্থা হ'ল কিন্তু যেতিয়া পত্নীয়ে ক'লে তুমি কৃষ্ণৰ ওচৰলৈ যোৱা পত্নীৰ হিতোপদেশ শিৰোগত কৰি বিপ্ৰদামোদৰ দ্বাৰকালৈ যোৱাৰ ব্যৱস্থা কৰিলে বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ কৃষ্ণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো ৰাতি অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন অন্ন বস্ত্ৰৰ ভুঞ্জি বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন অ স্বামী অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন এবাৰ কৰিয়া দেখা কি জানিবা কৰে কৃপা নহয় জানো তেৱে ভগৱান অ স্বামী নহয় জানো তেৱে ভগৱান বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰ ভুঞ্জি
নিৰ্যাতন অ স্বামী অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন ইমান সুন্দৰভাৱে পত্নীয়ে স্বামীক ক'লে ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন হে স্বামী ইমান ঘৰে ঘৰে ভিক্ষা মাগি আমাৰ অৱস্থা তুমিতো দেখিছা তোমাৰ হৈ খবৰ হখা এবাৰ কৰি আহা দেখা কি জানিবা কৰে কৃপাদান নহয় জানো তেৱে ভগৱান নহয় জানো ইমান সুন্দৰভাৱে পত্নীয়ে স্বামীক হিত উপদেশ দিলে যে তুমি কৃষ্ণৰ ওচৰলৈ যোৱা কৃষ্ণই নিশ্চয় আমাৰ দাৰিদ্ৰ জীৱনৰ অৱসান ঘটাব তেতিয়া স্বামীয়ে ভাবিলে হয় মই তোমাৰ কথাত কৃষ্ণৰ ওচৰলৈ যাম কিন্তু প্ৰিয়ে এটা কথা মই কৃষ্ণৰ ওচৰলৈ যাম হয় সুদা হাতখন লৈ মই কেনেকৈ যাম আমাৰ জাতীয় জীৱনৰ লগত সম্পৰ্ক থকা কথা হয় আমি আত্মীয় কুটুম্বৰ গৃহলৈ গ'লে আমাৰো মোমাইদেউহে দানাইদেউহে এটা ঘৰলৈ আহোঁতে হেঁচা পিঠা তিল পিঠা লৈ লৈ আহে এতিয়াহে ডাঙৰ ডাঙৰ হোটেলবিলাক হ'ল টকা পইচা দি দিয়ে ধুনীয়াকৈ পইচা দি দিয়ে ডাঙৰ মিঠাই পেকিং কৰি দিয়ে কিন্তু এতিয়া পইচা দি কিনি নিয়া মিঠাইবিলাকতকৈ সেই সময়ত আইতাহঁতে বনাই দিয়া তিল পিঠাটোৰ মূল্য বহু গুণে বেছি আমিও দেউতাহঁতক সুধিছিলোঁ যে তোমালোক সৰু হৈ থাকোঁতে এনাই পুঠা ঘৰৰ পৰা কিবা আহেনে অঁ বোলে একো নাপালে হেনো গুড়কে এপোৱা লৈ আহে গাখীৰৰ চুঙা এটা লৈ আহে আজিকালিতো গাখীৰৰ চুঙা এটা লৈ যোৱাটো নিয়মটো নায়েই গতিকে এই ব্যৱস্থাটো আমাৰ পৰম্পৰাগত এটা নিয়ম এই কথাটো তেতিয়াও বিপ্ৰদামোদৰ আখ্যানতো আমি দেখিবলৈ পোৱা যায় আপোনাসকলে জানে তেওঁ তেতিয়া পত্নীক ক'লে যে প্ৰিয়ে সুদা হাতখন লৈ মই সখীৰ গৃহলৈ কেনেকৈ যাম আছে নেকি চাউল চিৰা কিবা মোক আছে যদি চাউল চিৰা অৰ্পণ কৰিব গয়া আছে যদি চাউল চিৰা মই তাকে লৈ অৰ্পণ কৰিম তুমি কিবা যদি আছে মোৰ হাতে দিয়া বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলে বাণী বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী বামনীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী কিমতে চলিবু সুদা হাতে কিমতে চলিবু সুদা হাতে অ আছে যদি চাউল চিৰা আনি মোৰ হাতে দিয়া নতু মই চলিবু কিমতে অ প্ৰিয়ে নতু মই চলিবু কিমতে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন অ স্বামী অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন ইমান সুন্দৰভাৱে স্বামীয়ে পত্নীক ক'লে যে আছে যদি চাউল চিৰা কিবা মোক আনি দিয়া সুদা হাতখন লৈ মই সখীৰ গৃহলৈ হ'লে কোনো প্ৰকাৰে যাব নোৱাৰো স্বামীৰ বচন শুনি বামনীয়ে দিলে আনি খুজি মাগি দিলে যতনা তাকে লৈ দামোদৰ অতি ৰং মনে দ্বাৰকা নগৰে চলি যায় দ্বাৰকা নগৰে চলি যেতিয়া গিৰিয়েকে ক'লে যে চাউল চিৰা যদি কিবা আছে মোক আনি দিয়া তেওঁ কিন্তু চাউল চিৰা নাই কিন্তু স্বামীৰ যাত্ৰা সাফল্যমণ্ডিত হ'বই লাগিব পত্নীৰ আচল উদ্দেশ্য হ'ল স্বামী সন্তুষ্ট হ'ব লাগিব
স্বামীয়ে যি কৰ্ম কৰে সেই কৰ্ম সাফল্যমণ্ডিত হ'ব লাগিব আৰু স্বামীৰ জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষেত্ৰতে সহযোগী হিচাপে বা সহসংগী হিচাপে সহবাস কৰিবলৈ পোৱাটোৱে হ'ল ধৰ্মপত্নীৰ প্ৰধান কৰ্তব্য। তেতিয়া তেওঁ ভাবিলে যে স্বামীৰ মনোবাঞ্ছা সিদ্ধি হ'ব লাগিব। স্বামীয়ে অকল চাউল চিৰা বিচাৰিছে যে চাউল চিৰাই যে দিব লাগিব সেইটো কথা নহয়, তেওঁ প্ৰয়োজনীয় যিকেইটা ব্যৱস্থা আপোনাসকলৰ যেতিয়া স্বামীসকল কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা বাহিৰলৈ যায় প্ৰয়োজনীয় ব্যৱস্থাকেইটা আপোনাসকলেও কৰি দি পঠায়। যিকেইটা বাট লাখুটি নহ'লে বিপ্ৰদামোদৰ অসুবিধা হয়, যিকেইটা বাট লাখুটি জীৱনৰ বিপ্ৰদামোদৰ সংগী সেই সমস্তখিনি পত্নীয়ে ব্যৱস্থা কৰি দিলে। তাকো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই খুব সুন্দৰভাৱে স্বীকাৰ কৰিছে। বোলে কাণীৰ টোপলি আনি দিলা বান্ধি বামনীয়ে দিলে যতনা। যিকেইটা ব্যৱস্থা বিপ্ৰদামোদৰ নহ'লে দ্বাৰকানগৰত অসুবিধা হ'ব সমস্তখিনি ব্যৱস্থা কৰি কাণীৰ টোপলি আনি দিলা বান্ধি বামনীয়ে দিলে যতনা। দামোদৰ অতিৰংগ মনে দ্বাৰকানগৰে চলি যায়, দ্বাৰকানগৰে চলি বিপ্ৰদামোদৰ দ্বাৰকালৈ যাব। উদ্দেশ্য হ'ল দুটা। এটা উদ্দেশ্য হ'ল জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণৰ দৰ্শন পাব, সেইটো কৌটি পুৰুষৰো সৌভাগ্য, সেইটো দেৱতাসকলৰো সৌভাগ্য হয়তো হোৱা নাই। কৃষ্ণক ওচৰৰ পৰা চাবলৈ পাব, কৃষ্ণৰ লগত কথা পাতিবলৈ পাব, নয়ন ভৰি হেঁপাহ পলুৱাই কৃষ্ণক চাব, কৃষ্ণৰ লগত কথা পাতিব, যিটো দেৱৰাজ ইন্দ্ৰই হয়তো পোৱা নাই কৃষ্ণৰ মুখখন তেনেধৰণে নয়ন ভৰি চাবলৈ। তেনে কৃষ্ণক ওচৰৰ পৰা চাবলৈ পাব। আৰু যদি সুবিধা পায় কৃষ্ণক স্পৰ্শ কৰিব, তাতোতকৈ যদি সুবিধা পায় কৃষ্ণৰ চৰণত চুম্বন দিব, ভক্তিৰ চুম্বন। ভক্তিত গদগদ হৈ কৃষ্ণৰ চৰণত আত্মনিবেদন কৰি বিপ্ৰদামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিলে। এয়া হৈছে তেওঁ কৃষ্ণৰ প্ৰতি থকা ভক্তি। দ্বিতীয়তে হ'ল তেওঁ দ্বিতীয় কথাটো হ'ল গাহস্থ জীৱনৰ কথা আছে। আমি গাহস্থ জীৱনৰ মায়াক যদি প্ৰাধান্য দি কৃষ্ণ ভক্তিৰ কথা আহোঁ তেতিয়াহ'লে নেতিবাচক প্ৰভাৱ পৰে। গাহস্থ জীৱনৰ কথা আছে, কৃষ্ণ গোসাঁইক লগ পাব আৰু যদি সুবিধা পায় পত্নীয়ে কোৱা কথাকেইটা ক'ব যে প্ৰভু মোৰ চলিবলৈ হ'লে বৰ টান হৈছে, অকণমান পাৰিলে কিবা এটা কৰি দিয়ক। এই কথাটো যেতিয়া তেওঁ মনলৈ আহে তেতিয়া তেওঁ ভাবে মলিয়ন পোছাক পিন্ধি মই এজন সামান্য ব্ৰাহ্মণ এজন কৃষ্ণৰ ওচৰলৈ আহিছোঁ, চিপাহী চন্তৰীয়ে মোক কৃষ্ণ গোসাঁইক লগ পোৱাৰ ব্যৱস্থাটো দিবনে, বা দ্বাৰকাৰ ৰজা ভগৱান কৃষ্ণই মোক লগ দিবনে? এই যিটো সংশয়, এই সংশয়টো তেতিয়া আহি যায়। তেওঁ কেতিয়া আহে? যেতিয়া গাহস্থ জীৱনৰ কথা পত্নীয়ে কোৱা কথাবিলাক যেতিয়া কৃষ্ণৰ আগত ক'বগৈ, যে কৃষ্ণৰ ওচৰত কিবা এটা বিচাৰিব। এই যিটো গাহস্থ জীৱনৰ যিটো ভোগৰ চিন্তাই ভক্তি চিন্তাৰ পৰা মানুহক অসুবিধাত পেলায়। দুটা উদ্দেশ্য লৈ বিপ্ৰদামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিলে। অ হে বিপ্ৰদাই দ্বাৰকান গৰে, হে বিপ্ৰদাই দ্বাৰকান গৰে। ও হে বিপ্রদাই দ্বারকান গরে, হে বিপ্রদাই দ্বারকান গরে। ও হে বিপ্রদাই দ্বারকান গরে, হে বিপ্রদাই দ্বারকান গরে। ও হে বিপ্রদাই দ্বারকান গরে, হে বিপ্রদাই দ্বারকান গরে। এ ঘন জন বিচাৰিয়া কৃষ্ণৰ রমে হে বিপ্রদাই দ্বারকান গরে, হে বিপ্রদাই দ্বারকান গরে। হে বিপ্ৰদাই দ্বাৰকান গৰে, হে বিপ্ৰদাই দ্বাৰকান গৰে। ও হে বিপ্রদাই দ্বারকান গরে, হে বিপ্রদাই দ্বারকান গরে। ঘন ঘন বিচারিয়া কৃষ্ণ রস রমে হে বিপ্রদাই দ্বারকান গরে, হে বিপ্রদাই দ্বারকান গরে। দ্বাৰকান গৰে। হরি হে ৰাম এহিমতে বিপ্ৰদেৱ কৰিলা গমন, পথত চিন্তিলে বিপ্ৰে কৃষ্ণৰ চৰণ। কৃষ্ণৰ কথা ভাবি আহিছে, কৃষ্ণক লগ পাম, বহুদিনৰ মূৰত কৃষ্ণক লগ পাম, কৃষ্ণৰ লগত জীৱনৰ কথাবিলাক পাতিম।
কৃষ্ণক নয়ন ভৰি চাম, কৃষ্ণক চুই চাম, কৃষ্ণক মৰম কৰিম যদি কৃষ্ণই সুবিধা দিয়ে। কৃষ্ণই দেখক নেদেখক পাছৰ কথা, কৃষ্ণৰ ভৰিত কিন্তু ভক্তিৰ চুম্বন দিম। ভগৱন্তৰ প্ৰতি যিটো আকুলিত যিটো মনোভাৱ, ভকতৰ যিটো প্ৰেম, প্ৰেমত ভক্তি বা প্ৰেমত গদগদ হৈ বিপ্ৰদামোদৰ দ্বাৰকালৈ আহিছে। ইতিমধ্যে সেই নিষ্কিন ব্ৰাহ্মণজন আহি দ্বাৰকা নগৰৰ মধ্যস্থানত উপনীত হ'ল। সেই মলিয়ন পোছাক পৰিধান কৰি অহা ব্ৰাহ্মণজনক কোনো ব্যক্তিয়ে দ্বাৰকাত গুৰুত্ব দিয়া নাই। কাৰণ কিয়নো দিব, দ্বাৰকা নগৰখন ইমান এখন জাকত জিলিকি থকা ধুনীয়া নগৰ, কৃষ্ণ তাৰ ৰজা। যিখন ৰাজ্যৰ ৰজাই অহৰ্নিশে জীৱৰ বা প্ৰজাৰ কল্যাণৰ কাৰণে চিন্তা কৰে, তেনে এজন সৰ্বশক্তিমান ৰজা হৈছে ভগৱান কৃষ্ণ। দ্বাৰকাত কাৰো দুখ নাই, সকলোৰে আনন্দ, সকলোৰে ভোগ, সকলোৰে মনটো সদায় সুন্দৰতকৈ সুন্দৰ, কাৰণ তেওঁলোকৰ ৰজাজন ঈশ্বৰ, কাৰো দুখ হ'বলৈ নিদিয়ে। তেনে এখন ৰাজ্যত, ভগৱান কৃষ্ণৰ ৰাজ্যত বিপ্ৰদামোদৰ গৈ পালেগৈ। ইজন ব্যক্তিক সুধিবলৈ বিচাৰে তেওঁ যে কৃষ্ণক ক'ত লগ পাম, ৱাদি নাইকিয়া হ'ল ব্ৰাহ্মণজনৰ। সিজনক সুধিবলৈ বিচাৰে, কিন্তু কোনেও তেওঁক প্ৰাধান্য দিয়া নাই বা কাকো তেওঁ সুবিধা পোৱা নাই। বোলে যাই বিপ্ৰ দ্বাৰকা কৌশলী, হে পাইলা বিপ্ৰ দ্বাৰকা নগৰী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী। দ্বাৰকা নগৰ আহি বিপ্ৰদামোদৰ পালেহি। এজন আমি ভাবি ল'লোঁ যেনিবা বিপ্ৰদামোদৰ দ্বাৰকা নগৰ আহি পালেহি, ৱাদি নাইকিয়া হ'ল। আমাৰো মাজতে ৱাদি নাইকিয়া হ'ল। কোনোবা এজন সেই ককাইদেউ এজন আছিলে, তেওঁ যদি আমাক বাট দেখুৱাই নানিলেহেঁতেন, আমি কোনোবা জেগালৈ গ'লোগৈহেঁতেন। গতিকে আমাৰ তেওঁ সঠিক পথৰ সন্ধান নোপোৱা হ'ল। কৃষ্ণ ক'ত আছে, কৃষ্ণক কোনে দেখুৱাই দিব, ৱাদি নাইকিয়া হ'ল। অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বান্ধৱ আহিছে বুলি আগুৱাই আহিলা। কিন্তু ভগৱন্তে জানিলে তেওঁ যে পৰম বান্ধৱ বিপ্ৰদামোদৰ আহিছে। বোলে যাই বিপ্ৰ দ্বাৰকা কৌশলী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী। বিপ্ৰদামোদৰ আহি ৱাদি নাইকিয়া হ'ল। ভগৱন্ত নিজেই ওলাই আহিলে। আপোনাসকলে জানে কৃষ্ণ বিপ্ৰদামোদক কি কৰিলে? বিপ্ৰদামোদৰ সপোনতো ভবা নাছিলে যে ইমান কৃষ্ণ গোসাঁই তেওঁক মৰম কৰিব। কৃষ্ণে যে নকৰিলে শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ, শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ। যাই বিপ্ৰ দ্বাৰকা কৌশলী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী, কৃষ্ণ যে নকৰিলে আদৰ, শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ, শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ। যাই বিপ্ৰ দ্বাৰকা কৌশলী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী, পাইলা বিপ্ৰ দ্বাৰকা কৌশলী, এ কৃষ্ণ যে নকৰিলে আদৰ, শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ, শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ, শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ। ভগৱান কৃষ্ণ বিপ্ৰদামোদৰক অকল সীমানতে সীমাবদ্ধ কৰা নাছিলে। বিপ্ৰদামোদৰে আচৰিত মানিলে, নিজকে ভাবিছে মই মানুহটো স্বাভাৱিক হৈ আছো নাই? ৰজাইনো প্ৰজাক ইমান মৰম কৰিব পাৰেনে? মানুহে মানুহক ইমান ভক্তি কৰিব পাৰেনে? বিপ্ৰদামোদৰে সেইদিনাখনিহে বুজি পালে। পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল লৈলা, ইমান গাহস্থ ধৰ্মক ইমান মান্যতা প্ৰদান কৰিছে। আমি আলহী এজন আহিলে আমাৰ মাত এষাৰ দিবলৈও সময় নাই, ইমানেই ব্যস্ত আমি। কাৰণ ল'ৰা আছে, কাইলৈ ল'ৰাও সোনকালে যাব, মানুহজনক সোনকালে পঠিয়াব লাগে বা নিজেও দোকান সোনকালে খুলিব লাগে। আমি ইমান ব্যস্ত। গাহস্থ জীৱনত কৃষ্ণই কি নীতি দেখুৱাইছে আমাক? তুমি সমস্ত ত্যাগ কৰি নিজে লঘোণত থাকি হ'লেও ঈশ্বৰ পূজা কৰিব, অতিথি দেৱায়ে ভৱ। সেই গৃহখনত সুখ আৰু শান্তি আহিব।
এইটোকে বিপ্ৰদামোদৰ আখ্যানে ইমান সুন্দৰভাৱে আমাক বুজাইছে যে কি কৰিলে বিপ্ৰদামোদৰে ভগৱন্তক পাৱত হোৱাই কৃষ্ণদেৱে পদ জল লৈলা। জগতৰ ঈশ্বৰে সেই বৃদ্ধ ব্ৰাহ্মণজনক ভৰি ধুৱাই পদজল শিৰত ল'লে। তেওঁ শুনিছে যে ধনী মানুহে চহকী মানুহে সোণ বুলি এটা বৰ ধুনীয়া পদাৰ্থ পিন্ধে, ভালে পাই ভালক খালে পাই যাবৰক। তেওঁতো ধনী বন্ধু নাই, তেওঁৰ ওচৰততো সোণ পিন্ধা মানুহ নাই, সোণ পিন্ধা মানুহেতো তেওঁক আদৰ নকৰে। তেওঁনো সোণ ক'ত দেখিছে, কানানিও সোণ দেখিবলৈ পোৱা নাই, কিন্তু শুনিছে। সিদিনাখনি কি হ'ল, বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা। বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা। তেতিয়া বিপ্ৰদামোদৰে ভাবিছে মই মানুহটো স্বাভাৱিক হৈ আছো নাই, নে মই মানুহটো মতিভ্ৰম হৈছো নেকি? বিপ্ৰে যেন দেখিল কৃষ্ণ সম বন্ধু মোৰ হৈব আউৰ কোন। কৃষ্ণ সম বন্ধু মোৰ হৈব আউৰ কোন। যাই বিপ্ৰ দ্বাৰকা কৌশলী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী। কৃষ্ণে নকৰিলে শৈশৱৰ সখা মোৰ বিপ্ৰদামোদৰ। ভগৱন্তই ইমান তেওঁক মৰম কৰিলে, আদৰ কৰিলে, সম্ভাষণ জনালে। ঈশ্বৰে কি কৰিলে, নিজৰ গাহস্থ জীৱনটো সাফল্যমণ্ডিত কৰি পেলালে। কাৰণ অতিথিক ইমান পূজা কৰিলে। পাৱত ধুৱাই কৃষ্ণদেৱে পদজল লৈলা, বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা। বিপ্ৰে যেন দেখিলে সপোন, কৃষ্ণ সম বন্ধু মোৰ হৈব আউৰ কোন। কৃষ্ণই জগতৰ ঈশ্বৰ বুলি কৃষ্ণৰ চৰণত পুনৰ ভক্তিয়ে গদগদ হ'ল বিপ্ৰদামোদৰ। এহিমতে বিপ্ৰদেৱ দ্বাৰকাত বঞ্চিলা। কৃষ্ণৰ সান্নিধ্য পাই মিলিলা। এদিন দুদিনকে বিপ্ৰদামোদৰ কৃষ্ণ ইমান মৰম কৰিলে, দ্বাৰকা নগৰতে থাকিলে। গুৰু গৃহ নানা কথা আলোচ্য কৰিলা। বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুসুধিলা। বিপ্ৰদামোদৰ লগত ভগৱান কৃষ্ণই কি কি কথা আলোচনা কৰিছিলে, এইটো এটা তাৎপৰ্যপূৰ্ণ কথা। বিপ্ৰদামোদৰে যিটো উদ্দেশ্য কৰি গৈছিলে, সেই উদ্দেশ্যটো কিন্তু কৃষ্ণ গোসাঁই সুবিধা দিয়া নাই। আমিহে ভাবি থাকোঁ যাম আৰু একো নক'লেও ককাইদেউক কিবা এটা বিচাৰিম, ককাইদেউ বৰ চলিবলৈ টান হৈছে, কিবা এটা দিয়ক, নহ'লেও ককাইদেউ মাটিকে বিঘা বন্ধক লওক। আমি নিজৰ জীৱনৰ কথা কৈছোঁ। আমি ইমান টানতকৈ টানত জীয়াই থকা মানুহ। বিপ্ৰদামোদৰে ঈশ্বৰক ভাবিলে যে প্ৰভুৱে সুধিব, মই ক'ম যে প্ৰভু মোৰ হ'লে চলিবলৈ বৰ অসুবিধা হৈছে, আপুনি ৰজা হ'ল, মোক পাৰিলে কিবা এটা দিয়কচোন। মানুহজনী অৱস্থা একেবাৰে বেয়া, লোকৰ ঘৰে ঘৰে খুজি মাগি খাই, ভালকৈ আজিলৈকে মই একো এটা খুৱাবই পৰা নাই, পিন্ধাবতো পৰাই নাই, ভালকৈ মই পেটৰ ভাত মুঠিও খুৱাব পৰা নাই। প্ৰভু কিবা এটা তুমি দিবা। সুবিধা পাব, কৃষ্ণই সুবিধা দিব, বিপ্ৰদামোদৰে ক'ব। কিন্তু ভগৱন্তে সেই সুবিধা নাই দিয়া। হে ৰাম গুৰু গৃহ নানা কথা আলোচ্য কৰিলা। বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুসুধিলা। হে বিপ্ৰ, তোমাৰ মনত পৰেনে আমি গুৰুৰ গৃহত যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ, আমি খৰি লুৰিবলৈ যাওঁ। হাবিৰ মাজত আমাৰ নিশা হয়, বৰষুণ আহে, বতাহ ধুমুহা আহে, বজ্ৰপাত পৰে। গুৰু পত্নীয়ে নাহৰ বাতিটো লৈ পানি সেই কঁকাল পৰা বৃদ্ধ ব্ৰাহ্মণগৰাকীয়ে আমাক বিচাৰি যায়, হাবিৰ মাজৰ পৰা আমাক আগবঢ়াই লৈ আহে। এই কথাবিলাক জানো তোমাৰ মনত নাই? বিপ্ৰদামোদৰে কৈছে হয় প্ৰভু, মনত আছে। এই কথাবিলাক আলোচনা কৰিলে কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তুমিনো ঘৰ সংসাৰ পাতিলানে নাই, কেনেকৈ চলিছা, কি কথা, ল'ৰা ছোৱালী আছেনে নাই, এই কথাবিলাক কিন্তু গোসাঁই নাই সোধা। প্ৰভুৱে সেইবিলাক কথা নুসুধিলে। এহিমতে বিপ্ৰদেৱ দ্বাৰকাত বঞ্চিলা। সান্নিধ্য পাই আনন্দ মিলিলা। এৰা মন্ত্ৰগামী হৰি পাছে সকলো জানিলা। ভগৱন্তে কিন্তু সকলো কথা জানি আছে, আপোনাসকলে জানে। কিন্তু এইখিনিতে ডাঙৰ কথাটো হ'ল কি, কৃষ্ণই বিপ্ৰদামোদক সুধিছে তুমি মোলৈ কিবা আনিছা নি? কি আনিছা চাওঁ।
কিন্তু বিপ্ৰদামোদে দিবলৈ সাহস কৰিব পৰা নাই। যিজন ব্যক্তিয়ে নিজৰ পত্নীক ক'লে ঘৰত কিবা আছেনে বোলে, স্বামী একো নাই, পাৰিলে খুজি মাগি কিবা এটা আনি দিয়া, মই সুদা হাতখন লৈ সখী গৃহলৈ যাব নোৱাৰোঁ। পত্নীগৰাকীয়ে গৃহে গৃহে ভিক্ষা বিচাৰি আনি সেই চাউল চিৰা কেইটামান আনি স্বামীৰ হাতত দিলেহি। সেই চাউল চিৰাকেইটা লৈ মহা আনন্দে বিপ্ৰদামোদৰ দ্বাৰকালৈ বুলি বাট ল'লে, দ্বাৰকা পালেহি আহি। কিন্তু কৃষ্ণগোসাঁই ওচৰ পোৱাৰ লগে লগে সেই চাউল চিৰাকেইটা দিবলৈ বিপ্ৰদামোদৰ সাহস হোৱা নাই। কিয় সাহস হোৱা নাই? আচল কথাটো হ'ল তেওঁ সেই মলিয়ন পোছাক পিন্ধি আহিছে, সেই জুলুঙা সদৃশ মোনাটোত লৈ অনা চাউল চিৰাকেইটা ৰাজ অন্তেপুৰত জগতৰ ঈশ্বৰজনক কোন হতেৰে দিয়ে বাৰু? কিজানি ভগৱন্তই গ্ৰহণ নকৰিব। অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বিপ্ৰৰ চাউল চিৰা আজুৰি আনিলা। চাউল চিৰা আনি কৃষ্ণে তাক লৈ খাইলে, ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলে, ৰুক্মিণী দেৱীয়ে আহি হাতত ঈশ্বৰে চাউল চিৰাকেইটা লৈ খালে। আকৌ খাব বুলি ভাবি হঠাতে পত্নীয়ে হাততে থাপ মাৰি ধৰিলে, প্ৰভু আৰু নাখাবা। ঈশ্বৰৰ লীলাটো ভকতে কেতিয়াও বুজি নাপায়। বিপ্ৰদামোদৰে কেতিয়াও বুজি পোৱা নাই ভগৱন্তৰ কি অমৃত লীলা। যেতিয়া আপোনাসকলে জানে ৰুক্মিণী দেৱীয়ে হাতত থাপ মাৰি ধৰোঁতে আমি ভাবি ল'ম বিপ্ৰদামোদৰ নিশ্চয় অকণমান হ'লেও মনত দুখ লাগিছে। দেহি ঐ, হৰি ভকতে মোৰ চাউল চিৰাকেইটা খাওঁতে চাগে ভকতনীয়ে বেয়া পালে, সেইকাৰণে হাততে থাপ মাৰি ধৰিলে। এই কথাটো তেওঁ মনলৈ হয়তো আহিবই, কাৰণ গাহস্থ জীৱনৰ মায়া আছে তেওঁৰ গাত। নিজৰ ঘৰখনলৈ মনত পৰিছে যে প্ৰভু, মই তোমাৰ ওচৰৰ পৰা বিদায় মাগিম, তুমি মোক গৃহলৈ যোৱাৰ অনুমতি দিয়া। তুমিতো মোক একো নিদিলা, নালাগে, কিন্তু আচল সম্পত্তি তুমি মোক দিলা, তুমি মোক সংগ দিলা। তোমাৰ লগত মই বাৰ্তালাপ কৰিলোঁ, নয়ন ভৰাইতো চক্ষু নয়ন জোৰাই মই তোমাক চাবলৈ পালোঁ, হৃদয় ভৰি মই তোমাক সংগ পালোঁ। ইয়াতকৈ আৰু মোক একো নালাগে, এয়া দেৱতাৰো দুৰ্লভ, দেৱতাই নাপায়। কিন্তু প্ৰভু, তুমি মোক এনে কৃপা বৰ্ষণ কৰা, মোৰ সেই বান্দৰী সম পত্নীয়ে মোক ক'ব নেকি তুমিতো কৃষ্ণৰ ওচৰলৈ গৈছিলা, কৃষ্ণই দেখোন তোমাক একো নিদিলে, এয়াই নেকি তোমাৰ বন্ধু? এই যাতে বাক্যবানে মোক যাতে আঘাত নকৰে, সেই বাক্যবান শুনাৰ আগতে লাগিলে মোক মৃত্যু দিয়া। মোৰ পত্নী তোমাৰ চৰণত অচৰ্য বিভূতি বিচাৰিব নালাগে, একমাত্ৰ ভক্তি দিয়া। মই গৃহাভিমুখে যাবলৈ তুমি অনুমতি প্ৰদান কৰা। ভগৱন্তৰ অমৃতময় চৰণত একমাত্ৰ অচলা ভক্তি নিবেদন কৰি বিপ্ৰদামোদৰ গৃহলৈ যাত্ৰা কৰিলে। কাৰণ বিপ্ৰদামোদৰ যি সংসাৰ হৈছে কৃষ্ণৰ ইচ্ছাতে হৈছে। যদি এটা সন্তানৰ পিতৃ হৈছে কৃষ্ণৰ ইচ্ছাতে সন্তান পাইছে, যদি 10টি সন্তান হৈছে সকলোখিনি ভগৱন্তৰ কৃপাতে পাইছে। সেই সন্তানকেইটা যদি লঘুনেত আছে, তাতো ভগৱন্তই হয়তো দুখ দিব পাৰে। প্ৰভু, তুমি মোৰ গাহস্থ জীৱন আছে, সেই জীৱনলৈ যাবলৈ তুমি মোক অনুমতি প্ৰদান কৰা। ভক্তি আহ্বান কৰি ভক্তিৰে গদগদ হৈ বিপ্ৰদামোদৰ গৃহলৈ যাত্ৰা কৰিলে। মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা, জগত ঈশ্বৰে মোক একোটি নিদিলা। ভগৱন্তে বিপ্ৰদামোদক একো নিদিলে। আমাৰ যেতিয়া টনাটনি হয়, মানুহ এজনক বিচাৰোঁ বোলে, ককাইদেউ পইচা এশ দেচোন, বৰ অসুবিধাত পৰিছোঁ, তই কালিয়ে কেলৈ নুখুজিলি? মই দিলোঁহেঁতেন নহয়, অথনি খোজা হ'লে, ৰাতিপুৱা খোজা হ'লেও মই দিলোঁহেঁতেন, হেৰি দৰাটোক দি দিলোঁ নহয়। তাৰমানে সি মোক দিবলৈ মন নাই, এনেই কৈ আছে। সেই মানুহটো আমাৰ টকা এশ যোৰা নমৰালৈকে আমি একমাত্ৰ তেওঁক গালি পাৰিবহে জানো, কাৰণ আমাৰ কামটো খাটি নাই খোৱা। ঈশ্বৰৰ ওচৰত বিপ্ৰদামোদৰে কিন্তু কি কৰিলে? একোৱেই নিদিলে ভগৱন্তই তেওঁক। তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা, জগত ঈশ্বৰে মোক একোটি নিদিলা, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা।
বিপ্ৰদেৱ পাইলা বহু দূৰ এহি মতে বিপ্ৰদেৱ পাইলা বহু দূৰ দেখিল গৃহভূমি নুহে আপোনাৰ গৃহভূমি নুহে আপোনাৰ মন দুখে বিপ্ৰদেৱে ইহে চলি গলা ঈশ্বৰে মোক একো নিদিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা এহিমতে বিপ্ৰদেৱ পাইলা বহু দূৰ দেখিলন্ত গৃহভূমি নুহে আপোনাৰ আকৌ বিপ্ৰ দামোদৰ অসুবিধাত পৰিলে মানসিকভাৱে বিপ্ৰ দামোদৰ অস্থিৰ হৈ পৰিছে পত্নীৰ ওচৰত যিজন ব্যক্তি সদায় বুকু ভিন্দাই থাকে জগতৰ ঈশ্বৰ মোৰ পৰম বন্ধু তুমি এদিন নালাগে 10 দিন লঘোণে থকা কথাও মোৰ আগত নকবা সেই অংগীকাৰ যেন তেওঁ ধূলিচ্ছাত হৈ গ'ল কৃষ্ণ গোসাঁই তেওঁক একো নিদিলে কিন্তু দিলে আচল পৰম সম্পদ দিলে জগতৰ ঈশ্বৰক তেওঁ সেৱা কৰিবলৈ পালে নয়ন জোৰাই চাবলৈ পালে কৃষ্ণই ইমান তেওঁক মৰম কৰিলে সেইটো জানো পত্নীয়ে বুজি পাব পত্নীয়েতো তেওঁক দিনে দিনে কথা শুনাব কাৰণ তেওঁ গাহস্থ জীৱনৰ দোলেৰে বান্ধ খাই থকা এজন ব্যক্তি এহিমতে বিপ্ৰদেৱ পাইলা বহু দূৰ দেখিলন্ত গৃহভূমি নুহে আপোনাৰ কৃষ্ণৰ চৰণ চিন্তা কৰি কৰি বিপ্ৰ দামোদৰ আহি আছে কিন্তু আকৌ এটা অসুবিধাত পৰিলে যে প্ৰভু মই সেই ক'ত পালোঁ এইখন দেখোন মোৰ গাঁওখন নহয় হে প্ৰভু মোক তুমি ইমান কিয় দুখ দিছা মই এতিয়াহে বুজি পালোঁ যে মই আচলতে তোমাৰ ওচৰত মই দুখ কৰিলোঁ কাৰণ মই যদি তোমাৰ ওচৰলৈ ভক্তি বিচাৰি গ'লোহেঁতেন তুমি মোক কৃপা দৃষ্টি দিলাহেঁতেন ভকতে ভগৱন্তৰ ওচৰত সদায় ভক্তি বিচাৰি যায় মই যদি ভক্তি বিচাৰি গ'লোহেঁতেন তুমি মোক কৃপা দৃষ্টি দিলাহেঁতেন কিন্তু মই পাৰ্থিৱ জগতৰ সম্পদ বিচাৰি গ'লোঁ মই তোমাৰ ওচৰলৈ সেইকাৰণে তুমি মোক কৃপা দৃষ্টি নিদিলা আকৌ মোক আনি তুমি অসুবিধাত পেলালা মই যদি এই মুহূৰ্তত ঘৰলৈ যদি যাব নোৱাৰোঁ তুমিতো একো নিদিলাই মোকতো মানুহগৰাকীয়ে কি কৰিব সেইটো আচল কথা আকৌ এতিয়াও যদি মোক গৃহৰ যদি মই সন্ধান নাপাওঁ মোৰ অৱস্থা কি হ'ব প্ৰভু সমস্ত অপৰাধ তুমি মোক ক্ষমা কৰা একমাত্ৰ তোমাৰ চৰণত ঠাই দিয়া এহিমতে বিপ্ৰদেৱে কৃষ্ণক মাতিলা আমাক লাগিয়া প্ৰভু কিনো কৰালিলা পুনশ্চ ভগৱন্ত যে সৰ্বগুণাকৰ ভগৱন্ত যে সমস্ত শক্তিৰ অধিকাৰী ভগৱন্তই যদি কৃপা কৰে ঈশ্বৰে হিংসা নকৰিলে জীৱৰ কোনেও একো কৰিব নোৱাৰে বুলি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে গতিকে ঈশ্বৰেই সৰ্বশক্তিমান ঈশ্বৰৰ অবিহনে একো নাই সেই কথাটো বিপ্ৰ দামোদৰে জানে পুনশ্চ সেইজন পৰম ব্ৰহ্মৰ চৰণতে তেওঁ আশ্ৰয় ল'লে প্ৰভু তুমি মোক একমাত্ৰ কৃপা বৰ্ষণ কৰা তুমি অবিহনে মোৰ একো নাই বিপ্ৰ দামোদৰক আচৰিত কৰি বিপ্ৰ দামোদৰ সন্মুখত আহি উপস্থিত হ'ল যিগৰাকী বান্দৰী সদৃশ তেওঁ পত্নী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ ঘটিল যি পুৱাৰ পৰা গধূলিলৈকে গৃহে গৃহে দাসী হিচাপে জীৱন অতিবাহিত কৰে সেই মানুহবিলাককে ওলোটা হৈ গ'ল জীৱনটো তেওঁৰ দাস দাসীলৈ ৰূপান্তৰ ঘটিল ঈশ্বৰৰ ইচ্ছাত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী তেওঁ বস্তু জীৱক দিয়ে লৈ চালি যায় সম্পত্তি মানুহক কোনে দিয়ে ভগৱন্তই দিয়ে বিপ্ৰ দামোদৰক ঈশ্বৰে দিলে পত্নীৰ আহি স্বামীৰ ওচৰত স্থিতি হ'লি আহি স্বামীক ক'লে দাসীৰ হিতে আহে বিপ্ৰৰ মণি চোৱা স্বামী কৃষ্ণই দিলে অচৈৰ্য বিভূতি নেৰিবা স্বামী কৃষ্ণ তভ কতি
ব্রাহ্মণী চুয়া স্বামী কৃষ্ণই দিলে ঐশ্বর্য বিভূতি স্বামী কৃষ্ণ তব কোটি স্বামী কৃষ্ণ তব কোটি গাখীৰ হিতে আহে বিপ্ৰৰ মামনি চুৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি ও নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি গাখীৰ হিতে আহে বিপ্ৰৰ ব্ৰাহ্মণী চুৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি দেশ দেশ সৰ্বজন ঈশ্বৰৰ লীলা ভকতৰ মনোৰথ পূৰণ কৰিলা গাখীৰ হিতে আহে বিপ্ৰৰ ব্ৰাহ্মণী চুৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি দেশ দেশ সৰ্বজন ঈশ্বৰৰ লীলা সমস্ত সমাজে গাতি হৰি হৰি বোলা গাখীৰ হিতে আহে বিপ্ৰৰ ব্ৰাহ্মণী চুৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি নেৰিবা নেৰিবা স্বামী কৃষ্ণ তব কোটি হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম